Okil, এইফালে okil. সাংঘাতিক ধৰণৰ যন্ত্ৰণাত আছোঁ। মই সকলোকে অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজক যাতে সকলোৱে বেমাৰৰ পৰা সকলোৱে সাৱধানতা অৱলম্বন কৰি থাকে। কিন্তু একেটা সময়তে মই অতি স্পষ্ট ভাষাত কথা ক'ব নোৱাৰিছোঁ যে আমাৰ যি পেট্ৰল ডিজেলৰ দাম বঢ়াইছে সেইটো কমাব লাগে আৰু 4-5 লাখ মানুহক এই যে বাহিৰত আবদ্ধ হৈ আছে আমাৰ যুৱকসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে। যুৱকসকলক ক্ষতিপূৰণ দিব লাগে আৰু প্ৰত্যেকটো পৰিয়ালক 6,000কে আপোনাৰ ভিতৰত আন এটা গোচৰ হেৰি কৰা হৈছে কালি 3টা গোচৰ মোৰ ওপৰত নতুনকৈ জাপি দিয়া হৈছে আৰু নতুনকৈ এটা NIA গোচৰ দিয়া হৈছে আপোনালোকে জানে নিশ্চয়।